মিথুং ৰেংটেমা পৰিষদীয় সমষ্টিত ঠাই ঠাই CEM তুলিৰাম ৰংহাঙৰ দ্বাৰা বুথ কমিটিৰ কাৰ্যালয় উদ্বোধন KSA কাৰ্যালয়ত UPSC আৰু APSC ৰ কোচিং লৈ থকা ছাত্ৰ-ছাত্ৰীক পৰামৰ্শ প্ৰশিক্ষক সুবোজ কুমাৰৰ গোচৰ সন্মুখীন নোহোৱাকৈ সন্মানসহ হামৰেন থানাৰ পৰা ৰেহাই কাৰ্বি ৰজা হাৰসিং ৰংহাং আৰোপিত অভিযোগ নাকচ নমস্কাৰ মই সঞ্জয়তা তেৰণপি কাৰ্ড নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছো আজি দিনটোৰ প্ৰধান বাতৰি সমূহ এতিয়া বিতং বাতৰি কাৰ্বি আংলং সাহিত্য নিৰ্বাচনৰ যিমানে সমুচাবি আহিছে হিমানে পৰিষদৰ CEM তুলিৰাম ৰংহাঙেও তৎপৰ হৈ উঠিছে নিজৰ পৰিষদীয় সমষ্টি এলেকাক লৈ 3 দিন ধৰি ঠায়ে ঠায়ে বুথ কমিটিৰ কাৰ্যালয় মুকলি কৰি আজি শেষৰ দিনা CEM ৰংহাঙে দলীয় সমৰ্থক নেতা কৰ্মীৰ হৈতে বহি নিৰ্বাচনত পুনৰ বিজেপি দলক জয় কৰাৰ সন্দৰ্ভত অন্তৰংগ আলাপত মিলিত হয় মিত্ৰ দল অগপক এৰি একচেটিয়াভাৱে বিজেপিয়ে পৰিষদৰ নিৰ্বাচনত অৱতীৰ্ণ হ'বৰ বাবে সিদ্ধান্ত লোৱাৰ লগতে সাহকীয় বিজেপি দলৰে কেইবাগৰাকী টিকেট প্ৰত্যাশী প্ৰাৰ্থীক টিকেটৰ পৰা বঞ্চিত কৰি এক প্ৰকাৰ গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছে দলীয় নেতা তথা CEM তুলিৰাম ৰংহাং ए तुम लोग को चौका बीजेपी पार्टी के हाई एडवांस अकाउंट तजर लकाउंट ইফালে খেল পথাৰত ননমাৰ আগতে দলপতিৰ খিৰত বিজয় মুকুট পিন্ধাই দিয়াৰ দৰে নিৰ্বাচনৰ আগতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে CEM তুলিৰাম ৰংহাঙকে পুনৰ পৰৱৰ্তী বিজেপি দলৰ CEM বুলি ঘোষণা কৰি দিয়াত ৰংহাঙৰ দায়িত্ব আৰু বাঢ়ি গ'ল নিজৰে একালৰ সতীৰ্থ আৰু এতিয়া বিসম্বাদী নেতাসকলৰ শক্তিক প্ৰতিহত কৰি যিকোনো প্ৰকাৰে তেওঁ বিজেপি দলক সংখ্যাগৰিষ্ঠ দল হিচাপে জয়ী কৰিবই লাগিব আনফালে জিলাখনত বিজেপিৰ একচেটিয়া শক্তিক উফৰাবলৈ বিৰোধী দল HSDC আৰু কংগ্ৰেছৰ মৰণপণ যুঁজত অৱতীৰ্ণ হৈছে ৰাজনীতিৰ পথাৰত বিশেষভাৱে অভিজ্ঞতা নথকা বহু কেইবাগৰাকী প্ৰাৰ্থীৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈ কি ফলাফল প্ৰাপ্তি হয় হেয়া অৱশ্যে 17 জুনৰ নিৰ্বাচনৰ পিছতহে পৰিলক্ষিত হ'ব ডিফুৰ ৰংঠেং স্থিত কাৰ্বি ছাত্ৰ সন্থাৰ কাৰ্যালয়ত কেন্দ্ৰীয় লোকসভা আৰু কেন্দ্ৰীয় লোকসভাৰ কোচিং লৈ থকা ছাত্ৰ-ছাত্ৰীসকলক লৈ 25 মেত এখন সভা অনুষ্ঠিত কৰে সভাত দিল্লীৰ বিশিষ্ট শিক্ষা বিশাৰদ সুবোজ কুমাৰে অনাগত দিনবোৰত ছাত্ৰ-ছাত্ৰীসকলে এই সমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত নিজকে কেনেকৈ হাজু কৰিব লাগে তাৰ ওপৰত বিশদভাৱে আলোচনা আগবঢ়াৰ লগতে কিছুমান ভাল পৰামৰ্শ আগবঢ়ায় কাৰ্বি আংলঙৰ অনেক দুখীয়া ছাত্ৰ-ছাত্ৰী আছে যি ইচ্ছা কৰিলে দিল্লী নতুবা গুৱাহাটীত গৈ কেন্দ্ৰীয় লোকসেৱা আৰু অসম লোকসেৱা আয়োগৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষা অৱতীৰ্ণ হ'বৰ বাবে কোচিং ল'ব নোৱাৰে এনে দুখীয়া ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে কাৰ্বি ছাত্ৰ সন্থাই বিনামূলীয়া কোচিং ব্যৱস্থা কৰি দিছে खास प्रॉब्लम नहीं लग रहा है क्योंकि मुझे सर्किट हाउस में रखेगा और जो यहाँ का जो टेम्परेचर है वो भी टेम्परेचर तो बहुत ज़्यादा नहीं बहुत गर्मी और फैकल्टी तो मैं खुद ही जवाहरलाल नेहरू यूनिवर्सिटी में पढ़ा हूँ बेस्ट यूनिवर्सिटी में पढ़ा हूँ मैं खुद भी एग्जाम क्वालिफाई किया हूँ ठीक है और मैं यहाँ पढ़ाने के लिए आया हूँ दिल्ली से तो फैकल्टी भी लोकल नहीं है कुछ मुझे खास प्रॉब्लम नहीं दिखाई दे रहा है अभी तक और सबसे अच्छी बात यहाँ पर यह है कि जो बच्चे जो हैं उत्साहित हैं वो दे आर वेरी इंथुजियास्टिक टू कम्पीट द एग्जाम दे आर वेरी इंथुजियास्टिक एंड ऑल दीज कंडीशंस दीज आर द कॉमन प्रॉब्लम्स इट हैपेंस एवरीवेयर भारत के हर जगह में लगा हुआ है এই সম্পৰ্কে অধিক কথা বিতংকৈ জনাৰ সুবিধাৰ বাবে দিল্লীৰ প্ৰশিক্ষক সুবোজ কুমাৰে ছাত্ৰ-ছাত্ৰীৰ হৈতে সভাত বহি মত বিনিময় কৰে তেওঁ কয় যে ডিফুত বিভিন্ন বিভাগৰ বিষয়ৰ পৰা শিক্ষণৰ অনেক সা-সঁজুলিৰ অভাৱ আছে এনেবোৰ অভাৱ দূৰীকৰণৰ বাবে চৰকাৰৰ হৈতে আলোচনা কৰি থকা বুলি ছাত্ৰ-ছাত্ৰীৰ আগত সদৰি কৰে সন্মানসহ হামৰেন থানাৰ পৰা ৰেহাই হল কাৰ্বি ৰজা হাৰসিং ৰংহাং লগে লগে ৰজা হাৰসিঙৰ ওপৰত আৰোপিত সকলো অভিযোগ নাকচ হল থানাৰ পৰাই ৰেহাই হৈ ৰাজধানী ৰংহাং ৰংবংগৈ পুৱা মাতৃৰ ৰাইজ তথা তেওঁ পৰিষদ বৰ্গই সন্মানৰে তেওঁক পুনৰ পূৰ্বৰ পদত অধিষ্ঠিত কৰায়
এগৰাকী নাৰীক বলাৎকাৰৰ অভিযোগত অভিযুক্ত কৰি কাৰ্বি ৰজা হাৰসিং ৰংহাঙক আটক কৰিছিল হামৰেন আৰক্ষীয়ে। বুৱাৰী সম্পৰ্কৰ নাৰীগৰাকীৰ ঘৰত আতিথ্য গ্ৰহণ কৰি নিশাটো কটাই কাল হৈছিল ৰজা হাৰসিং ৰংহাঙৰ। বিষয়টোৱে অঞ্চলটোত কিছু বুবু বাবা হোৱা বুলি ৰজাৰ কাণত পৰাত ৰাইজৰ মনৰ সন্দেহ দূৰ কৰিবৰ বাবে ৰজাই নিজেই বিচাৰৰ প্ৰাৰ্থনা কৰিছিল, বিচাৰত যাতে আত্মপক্ষৰ সমৰ্থন ৰাখিব পাৰে। কিন্তু হিতে বিপৰীত হোৱাৰ দৰে বিষয়টো হামৰেন আৰক্ষীৰ কাণতো পৰেগৈ আৰু 25 মে'ত ৰজাক আটক কৰি থানালৈ লৈ আহে। আনহাতে অভিযোগ আছে যে ইয়াৰ আগতে হামৰেনৰ অচি কমল চন্দ্ৰ বৰা স্বয়ং পালি পাহাৰীয়া হতে উমৰাচি বেগাঁৱৰ অভিযুক্ত মহিলাগৰাকী আৰু এলেকাৰ চৰকাৰী গাঁওবুঢ়া বীৰ সিং ৰংহাঙৰ পৰা জোৰকৈ উকা কাগজত চহী কৰাই লৈ আনে। পৰৱৰ্তী সময়ত ৰজাজনৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰে আৰু উক্ত গোচৰৰ ভিত্তিত আটক কৰি আনে ৰজা হাৰসিঙক। ইয়াৰ আগতে হামৰেন থানাৰ পৰা কোনো আৰক্ষী বিষয়া বা আৰক্ষীৰ দলে ৰংহাং ৰংবঙৰ কাৰ্বি কাষ্টমাৰী ল' অৰ্থাৎ পৰিধি ভেদী ৰংহাং ৰংবঙৰ ৰজা অথবা পৰিষদ বৰ্গৰ গলধনত হাত দিয়াৰ দৰে দুষ্কাৰ্য কৰা নাই। Nililabang salam putak nalitomhan kethan ponji mate rad afan kapachini ponji alam thela hello nilida hamren along kedo pen karjudun long alam kethegnon long ke klem don alam akam la hello karbirecho nong nam inot thedung bangphu alang li klem ke dam akam mesen la pen rong arak pulodang te haladak nilikai ta niom niti bhanchar lidon bom la pen la hai along rabdun haladak ke klem kechok che bang phan pur kang sai adem la pen hala so dem long kang sai pon la hello karbirecho phan alang li don ahem hemi pi ahem alang li inghon u alang li phan halabang pi bang ke alang li suaron amasi alang li abang alang li suaron seta alang li hemi pi benak amasi inghon u pena jok alang li bang ta aphu phan che hang lo kechugi junya mai ama alang li ari sangho che pon pe pin ben hadak dam de da posi pin pomara tum alang li phan din lo nangli kopia thesi nangli inuet inot are chu le dam panglor du panglor ke do son ke man pen nangli inuet le ke dam nangji pu alam athe pen ar jusi alang li phan poho anghoi pen alang li phan ka bisari un edasi ni thom phan a poho plok pen alang li phan bisar lo bisar de pen adai tu lo alang li tomang bong ka henu awise ta hukum horang bong pen ke dorek the ke dam thek the alam the pen alang li phan na bang sa alam pen ar pu ni thom pisun lo apa alang li phan ar pu ke bak thuji la ke pini lo kaya teng re chong hoi ching ni thui pane pini ar ni lo setame ningdu kalam alang li phan la puson si hamren apia salong pen osi komol chandro bora alang li pen konat pelone information isi long lok pen lo tahai alang li rong lo dam si alang li phan eres dam check lo eres dam da phi pen ada lam hut put pen ar sumar tum phan alam ke dowe kar lo so phan ke sungwe kar lo so ba phan hang si blank paper long suhi pa kuria mat alang li fire lo tok pc alang li methang masi lo bang so lo receive pen puthot alang li phan kok inang pon lo asalam the puthak sini tum pini kota long songtin tum ta chetong si nilihin banda chetong don si labang so kam phan hakim tum long ching lai pc pini thanga case ave pin ben alang li phan nabang sa case papijot ponsi non hem ka che pon thiwan si ni tom hongko bolong si nabang sa lam radam no বৰঞ্চ হামৰেনৰ পূৰ্বৰ আৰক্ষী বিষয়াই সদায় সন্মানেহে প্ৰদৰ্শন কৰি আহিছে। এইখিনিতে একাংশ সচেতন মহলৰ প্ৰশ্ন ৰজা হাৰসিং ৰংহাং নিজৰেই নিকট কাৰোবাৰ গভীৰ ষড়যন্ত্ৰৰ বলি হ'ল নেকি? এতিয়া সময় হৈছে ক্ষন্তেক বাণিজ্যিক বিৰতিৰ। Admission going on for the following programs courses under National Institute of Open Schooling and Krishnakanta Hendik State Open University at Difu Commerce College Study Center for the session 2017 to 18. Last date of admission for all programs is 15th of July 2017. Secondary courses under NIOS.
Diploma programs under KKHSOU. Bachelor degree programs under KKHSOU. Master degree program under KKHSOU. For further information, please visit college office or call at 985904030, 957739249, 9954119259. Royal Enfield Ishan Motors Mega Service Camp. Free service camp at Bogasan from date 22nd to 27 May 2017. 5% discount on spare parts and 5% on engine oil. Free labor charges. Contact number 7896169017, and you can also contact on landline number 03675246448. Naman Wheel Care. Wheel alignment 3D with 1000 km warranty for all vehicles. Rongnihang near Forest East Division, Difu, 782460, Karbi Anglong. Contact number 94010-90945. Royal Enfield dealer, Karbi Anglongot Prothom, Ishan Motors, Ward number 2 CCR Homipot, Dimapur Pot, 29 nang Rastriyo Ghaipot, Chandrapur Bukajan, 78244880, Jila Karbi Anglong, Jugajugor number 7896169017, Hewar Babe, 7896169021 Bikrir Babe, landline number 03675246448. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্জ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্জ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াবহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্জ ৱাটাৰ Ready to go beyond, from electronic cooking items to television and Spectre range of electronic kitchen and home stereo. All this in one place, Jay Lakshmi Enterprise, the Panasonic premium partner in Difu. স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মলজিয়ালে পূব কাৰ্বি আংলঙৰ অন্তৰ্গত খটখটি এলেকাত ৰেড হৰ্ন ডিভিজন আৰ্মি আৰু আৰক্ষীৰ যুটীয়া অভিযানত অস্ত্ৰ শস্ত্ৰহ আটক এজন অস্ত্ৰ সৰবৰাহকাৰীক 24 মেত আৰ্মি আৰু আৰক্ষী যুটীয়া অভিযানত আটক হোৱা লোকজন ধাদু কলনীৰ মোহাম্মদ আব্দুল মালিকৰ পুত্ৰ মোহাম্মদ ৰাইজুদ্দিন আৰু ধৃত ৰাইজুদ্দিনৰ বয়স 39 বছৰ বুলি আৰক্ষী সূত্ৰই সদৰি কৰিছে
এক নিৰ্ভৰযোগ্য সূত্ৰৰ ভিত্তিত ৰেড হৰ্ন আৰ্মি আৰক্ষী দলে খটখটি এলেকাত যুটীয়া অভিযান চলায় অভিযানত আৰক্ষীৰ যুটীয়া দলটোৱে অস্ত্ৰ সৰবৰাহকাৰী মহম্মদ ৰাইছুদ্দিনক অস্ত্ৰহ আটক কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে ধৃত মহম্মদ ৰাইছুদ্দিনৰ পৰা 9mm পিস্তল 3টা ইয়াৰে দুটা ইউনাইটেড ষ্টেটৰ নিৰ্মিত এটা জাৰ্মানীৰ নিৰ্মিত 3টা মেগাজিন এটা চুৰি কটাৰী ভোডাফোনৰ সিমহ মোবাইল ফোন এটা উদ্ধাৰ কৰে বুলি আৰক্ষীৰ সূত্ৰটোৱে জনায় পশ্চিম কাৰ্বি আংলঙৰ অন্তৰ্গত 2 নং আমৰি পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী দময়ন হানচেক উষ্ম আদৰণি জনাই উমছৱাৰ ৰাইজ তথা দলীয় সমৰ্থকে উমছৱাৰ এলেকাৰ নেপালী কাৰ্বি তিৱা খাচিয়া আদি প্ৰত্যেক জাতি জনগোষ্ঠীয়ে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক আদৰণি জনোৱাই নহয় আদৰণি উপলক্ষে আয়োজিত সভাত বিপুল ৰাইজে উপস্থিত থাকি প্ৰাৰ্থীগৰাকীক উৎসাহ জগায় 2 নং আমৰি পৰিষদীয় সমষ্টি বুলিলে কাৰ্যবাহী সদস্য ডি উফিং মাছলাইৰে হয় দপদপনি বিগত এইচএছডিসিৰ আমুলৰ পৰা কেৱল ডি উফিং মাছলাইৰে নাম যদিও এইবাৰ পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থী দময়ন হানচেক লৈ উমছৱাৰ ৰাইজ আশাবাদী এইবাৰ তিৱা নেপালী খাচিয়া আৰু কাৰ্বি ৰাইজে কংগ্ৰেছ প্ৰাৰ্থীহে জয়যুক্ত হ'বই পৰিষদৰ নিৰ্বাচনৰ দিনটোলৈ এতিয়া 20 দিন বাকি আছে ইয়াৰ মাজতে ৰাজনৈতিক প্ৰেক্ষাপট হলনি হ'বলৈ আৰু বহু বাকি আছে কিয়নো সমষ্টিটোত এইচএছডিসি বিজেপি দলীয় জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অভিযানত লাগি গৈছে বিগত বিজেপি শাসনকালক শাসক চৰকাৰে কি দিলে দুখীয়া ভোটাৰ ৰাইজে অথবা ক্ষুদ্ৰ ব্যৱসায়িক গোষ্ঠীয়েনো এবাৰ পৰিষদত কেনেকুৱা দলৰ চৰকাৰ বিচাৰিছে ইত্যাদিৰ ওপৰত মনৰ অভিমত জানিবলৈ কাট নিউজ ষ্টাফ ৰিপৰ্টাৰ মংগল সিং ক্ৰয় ডিফু চহৰৰ বজাৰ এলেকাত পাচলি বিক্ৰী কৰা কাৰ্বি মহিলাৰ পৰা মাংস মাছ বিক্ৰী কৰা দোকানীলৈকে আৰু আলু পিয়াজ দালি নিমখ আদি দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী বিক্ৰী কৰা গেলামালৰ দোকানীৰে কাষ চাপে মানে আমাৰো ভাল হয় ৰাইজৰো ভাল হয় ডেভেলপো হয় গতিকে আমি এবাৰো আমি ভোট দিম কিন্তু ভাল কেণ্ডিডেট চাই পেলাই আমি কেনেকৈ কেণ্ডিডেট চাই মানে ধৰি লওক ভাল ভাল বুলিতো ৰাইজকেইটা পাব্লিককেইটাক কৈ আছে কেনেকৈ ধৰণৰ কেণ্ডিডেট লাগে মানে ধৰক আমাৰ জেগাটো ডেভেলপ হ'ব লাগে পইচা পাতিৰ আমদানি হ'ব লাগে আমাৰ গাড়ী ঘোঁৰা চলিব লাগে গতিকে জেগাও ঠিক হ'ব লাগে যাতে কোনো হাই কাজিয়াও নহয় ধুনীয়াকৈ মানে কেণ্ডিডেটটো চলাই নিব পাৰে তেনেকুৱা কেণ্ডিডেট চাই কিনেহে ভোটটো এবাৰ দিন আমি মাৰিব লাগিব তেনেকৈ অট'ৰেজিষ্ট্ৰেশ্যনৰ পৰা তেওঁলোকে আটাই কোনো কৃত্ৰিমতা নৰখাকৈ নিজৰ মনৰ কথা ব্যক্ত কৰিছে কোনেও কাকো হেঁচা প্ৰয়োগ কৰা নাই সকলোৱে স্বতঃস্ফূৰ্তভাৱে এইদৰে কাট নিউজ চেনেলৰ কেমেৰাৰ সন্মুখত সদৰি মনৰ কথা বালিপথাৰ উচ্চতৰ মাধ্যমিক খেলপথাৰত দ্বিতীয় সাংটিহিদি অৰ্থাৎ বালিপথাৰ স্পৰ্টছ ক্লাব আন্তঃগ্ৰামীণ ফুটবল চেম্পিয়নশ্বিপ 2017 আৰম্ভ হৈছে পুৰুষ আৰু মহিলা উভয় খেলিব পৰা এই ফুটবল প্ৰতিযোগিতাৰ আৰম্ভণি খেলখন লাংমিলি এফএছ আৰু পিটি আদং ৰিছো নিমছো এফএছৰ মাজত অনুষ্ঠিত হয় দুয়ো দলে সমানে খেলা প্ৰদৰ্শনত কৰাত নিৰ্দিষ্ট সময়লৈকে খেলখন অমীমাংসিত হৈ ৰয় পিছত ট্ৰাইবেকাৰ পদ্ধতিৰে খেলি পিটি আদঙৰ ৰিছো নিমছো এফএছ 3-2 গলত বিজয়ী হয় আৰম্ভণিৰ খেলখনৰ উপলক্ষে আয়োজিত সভাত এথাং ৰংহাং খনসিং ৰংহাং বিবি শৰ্মা জগদীশ তেৰণ প্ৰমুখ বহু গণ্যমান্য লোক উপস্থিত থাকে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ